এইফালে আছোঁ আমি একদম পিছফালে আছোঁ আমি একদম বতাহ একদম পিছফালে কলেজৰ পিছফালে একদম তুফান আৰে বাবা সুনামি অ' মাই গড নমস্কাৰ সদা দৰ্শনাৰ্থী অৱস্থা কথা শুনিছোঁ মোৰ মিটিং ইউটিউব চেনেলটো লৈ আৰু কৈ আজি ছয়গাঁৱত আহিছোঁ। ছয়গাঁৱত অহাৰ কাৰণ হ'ল মানে কালি বৰষুণ পৰিছিলে তাৰ কাৰণে কাপোৰ কিনিব নোৱাৰিলোঁ আৰু তো আজি গতিকে আহিছোঁ কাপোৰ কিনিম বুলি আৰু পুৱাই ছয়গাঁৱত যাম। ইফালে যাম হৈ আছে কিনি আকৌ এনেকৈ ফুৰোঁ আজি একো প্লেন নাই মানে ফুৰা ক'ত যাম ডাইৰেক্ট ঠিক নকওঁ আজি ফুৰাখিনি মানে এনে জাষ্ট একবাৰ ঘূৰি আহিম আৰু এনে চাইছোঁ ইফালে আহিম একবাৰ ফুৰা দৰে এনেকুৱা প্লেন নাই যাৱাৰ কাৰণে আজি থাকিব ঘূৰিলে হ'ল আৰু কিনিম দোকানত আহিছোঁ আহি পাই গ'লোঁ দোকান ইফালে দোকানত আহি পাই গ'লোঁ পোনপ্ৰথমতে কাপোৰ ল'ম দোকানত আহি পাই গ'লোঁ আৰু ল'ম পেন আৰু চোলা ল'ম তাৰ বাহিৰে চেণ্ডেল ল'ম আৰু হেলমেট ল'ব আছে ক'লা ল'ম পেন ক'লা ল'ম কটনৰ না ইফালে কাপোৰ লৈ গ'লোঁ ইফালে ল'লে এটা চাৰ্ট ল'লোঁ এইটো কিমান ল'ল 600 তাৰপিছত ইটো কিমান ল'ল 550 এইটো 850 এটা 300 এইটো চেণ্ডেল ল'লে একযোৰ এইটো হ'ল কাচোন চেণ্ডেলযোৰ ভাঙি বাদ নিজে ল'লোঁ 300 টকা লৈছে এক্সপাৰ্টছৰ মাল হৈ গ'ল কাপোৰ আৰু এতিয়া হওক ধুনীয়া প্ৰাইজৰ কাপোৰ ইফালে জোতা আছে ইফালে ধুনীয়া আৰু দাদাই কৈ দিব এইটো লোকেশ্যনটো কৈ দিব এতিয়া ছয়গাঁও গ্ল'ৰি ইয়াতে মই কাপোৰ কিনি থাকোঁ তাৰমানে কাপোৰ কিনি থাকোঁ এতিয়া কিনিলে কিনিম এতিয়াই কাপোৰ কিনো আমি এতিয়া আৰু ইফালে অৱস্থাই কাপোৰ লৈছে তাৰমানে সি আগতীয়াকৈ লৈছে তো ইয়াৰ চেঞ্জ কৰিব লগা আছে ইয়াতে লোৱা নাই সি অলপ আগত লৈছে সি এতিয়া চেঞ্জ কৰিব লাগে আৰু এটা আছে অলপ আৰু এটা হেলমেট কিনিব আছে হেলমেটটো কিনি লওঁ হেলমেটৰ দোকান বন্ধ গাইছ উপায় নাই বন্ধ আজি হেলমেটৰ দোকান কেতিয়াবা আহিব লাগিব ল'বা দোকান বন্ধ চুলিকেইডাল কাটি ল'ব লাগিল উঠাইছি না বলক go let's go किसका लगा रखे हो नहीं हेलमेट আছে কোনখান এই বাইকৰ খান্দিলে ক'ত আছে হেলমেট আছে হেলমেট নতুনে না নতুনে নাকি নতুনে এটা ফিটিংটো গাড়ীখন বুলি গাইছ হেলমেটৰ দোকান দেখা পাই বুলি ফোন আৰু যাওঁ
কোনফালে এইখন পাই গ'লো হেলমেটৰ দোকান আৰু হেলমেট লাগিছিলে হেলমেট 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 ভাই এইটো মানে আৰু এইটো হেলমেটটো চাই আছোঁ এইটো 1900 এইটো লৈ ল'লোঁ গাইছ 1900 ল'ল ইফালে হেলমেট আৰু ইফালে এইটো মই বাই দিম এইটো কোনটো বেছি ভাল লাগিছে ক'বা এইটো তাৰে দোকানত আৰু চুলিকেইডাল কাটি লওঁ চুলি কাটা হৈ গ'ল গাইছ এয়া চুলি কাটা হৈ গ'ল আৰু চুলি কাটি ঘৰত যাম গা পা ধুই ডাইৰেক্ট সৰস্বতী পূজা খাব আহিছোঁ আৰু ডাইৰেক্ট লগ পাই আছোঁ আৰু গাইছ গা পা ধোৱা হৈ গ'ল আহি পেলাই গা পা ধুই ল'লোঁ আৰু মই পিন্ধিব লাগে চলাটো ৰ'বা লংপেণ্টটো মই নিপিন্ধোঁ গাইছ লংপেণ্টটো কাৰণ বহুত অকণমান হেৰি হৈ আছে মানে চুইচ কৰিব লাগিব চলাটো পিন্ধি লওঁ ৰ'বা এইকেইটা বুটামকেইটা সলকাই ল'ব লাগিব তাৰপিছত মোবাইলটো হৈ গ'ল গাইছ ওলোৱা একদম ৰেডি যাবৰ কাৰণে একদম সৰস্বতী পূজা খাবৰ কাৰণে ৰেডি একদম হৈ গ'ল কেনেকুৱা লাগিছে চাৰ্টটো কৈ দিবা কমেণ্টত জনাই দিব এইফালে আৰু এনেই কোনো নাই ঘৰত সকলো গৈছে বাহিৰত তাৰপিছত পংকজ ভাই আহি আছে সি মোৰ বাচন্তি লৈ গৈছে মানে তাৰপিছত দুটা যাম আজি বাচন্তিখনতে যাব লাগিব উপায় নাই সেইখনতে যাম আৰু আজি এনেই ভাবিছোঁ এনে ছয়গাঁৱত এবাৰ সোমাই যাম ছয়গাঁও কলেজত সোমাই যাম তাৰপিছত পামনিগাঁৱত এইখিনি যাম বুলি ভাবিছোঁ আৰু কি হয় বাট দেখা যাব চাই থাকক ভিডিঅ'টো এইফালে মোৰ লেপটপ কেইটা এই দুটা মানে এইটো অলপ কিবা প্ৰব্লেম হৈ আছে এইটো মানে অন হৈ পেলাই কিবা আখৰ ওলাই থাকে চ' এইটো কিবা হৈ আছে তাৰপিছত এইটো ভালে আছে একদম এইটো ভালে আছে এতিয়া মই ভিডিঅ' এডিট কৰোঁ আৰু পুৱা এনেকৈ লাৰিছিলোঁ মানে কিবা কিবি চাই আছিলোঁ তাৰপিছত এনেকৈ বস্তুখিনি ভালকৈ থ'ব পৰা নাছিলোঁ মানে এতিয়া থৈ যাওঁ ৰ'বা থোৱা হৈ গ'ল এইখিনি আৰু ইয়াৰ পৰা আমি ওলাব লাগে এই গাইছ একদম ৰেডি ফুল জছত একদম কোনফালে যাম আজি পাত্তা নাই কিন্তু বাচন্তি আজি বহুত দুখৰ কথা বাচন্তি লৈ যাব লাগিল এইফালে যে পংকজ হাই দি এটা বিজি ইতনা বিজি হে ভাই क्यों ऐसा रेडी তেলো নাই মাত্ৰ এডাল কথা আছে গাইছ কমাই কি হয় আজি পাত্তা নাই আৰু কোনফালে যাম কি হয় এই আৰু গাইছ কলেজত মানুহ চাইছেনে আপোনালোকে সকলো মানুহ একদম কি ক'ম আৰু দে আৰু কি
oi. Ini guys, Soigang College kon. এইফালে পূজা চলি আছে আৰু এইফালে ওপৰত চাওঁ বতৰ একদম বতৰো বেয়া আৰু এইফালে পূজা চলি আছে আৰু সকলো নিজৰ নিজৰ কামত ব্যস্ত বুলি ক'ব লাগিল মানে কোনোবাই ৰিলছ বনাইছে কোনোবাই ফটো উঠছে অলপ আগত যাওঁ আৰু বামনিগাঁও দেখি আৰু বৰষুণ বতৰ একদম এইফালে আৰু মানুহ নাই মানে এইখিনি যিখিনি দেখা হৈছে সেইখিনি মানুহ সকলো বয়ফ্ৰেণ্ডৰ লগত যায় গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডে সকলো ফুৰিব যায় এইফালে দেখা হৈছে সকলো এনেকৈ যায় মানে এয়া আমাৰতো নাই কোনাই গাছ এই দেখা এইফালে চাওক সৰস্বতী পূজাত এয়া একদম ধাৰাসাৰ বৰষুণ একদম ইফালে বৰষুণে পৰি আছে মোৰ বামনিগাঁও দেখি যাওঁ আমাৰ মিষ্টেক হৈ গ'ল আৰু এতিয়া আমি আছোঁ বৰষুণ এইখন চাওক এইখন মোৰ গাড়ীখন এইখন তাতে মই থৈ আহিছোঁ গাড়ীখন এইখন বা চাৰা বাচন্তি জিকি আছে একদম মাই গড গছৰ ঠানি ভাঙি দিছে ঐ এইফালে একদম পিছফালে কলেজৰ পিছফালে একদম তুফান আগায় আৰে বাবা চুনামি মাই ডগ ইফালে আছোঁ আমি একদম পিছফালে ইফালে আছোঁ আমি একদম বতাহ আৰু আমি ৰুমটোতে আছিলোঁ ৰুমটোতে আছিলোঁ মাই ডগ কাষা বৰষুণ আহি গ'ল আৰু এইফালে পেণ্ডেল চাওক মানে পেণ্ডেলৰ অৱস্থা কি কৰি দিল এইফালে পেণ্ডেল অৱস্থা নোহোৱা কৰি দিলা উপায় নাই মোৰ বাচন্তিখন ইয়াতে থৈ দিছিলোঁ বেয়াকৈ জিকিলে বাচন্তি তোমাক মই জিকাই দিলোঁ হা আৰু আমি ইয়াৰ পৰা ওলাওঁ ঘৰতে যাওঁ আৰু আগৰদিন বামনিগাঁও দেখি নাযাওঁ কাৰণ বতৰ বেয়া ইমান ৰিক্সত যাব নোৱাৰি আৰু বতাহ বৰষুণ আহিব তাৰ কাৰণে ঘৰতে যাওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাই দিব লগতে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো বহুত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ নতুনকৈ বনাইছোঁ যিহেতু লগতে শ্বেয়াৰ কৰি দিব বহুত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ যিমান পাৰে শ্বেয়াৰ কৰি দিব গাইছ জয় অসম